টকাৰি মানে নিজ হাতেৰে বনায় আৰু বৰখন দি আমাৰ নাচনি। Hello everyone, happy Sunday and welcome back to my YouTube channel and Facebook page. আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজি দেখিছে নাচনি হাজত উলাই মেলি ভিডিও ষ্টাৰ্ট কৰিছো। কিছুমানে চাগে নিশ্চয় ধৰিব পাৰিছে যেহেতু বিহু পালেহিয়ে মই কিন্তু হুঁচৰি নচা নাই দেই, মানে ফটো শ্বুট কৰিবলৈ বুলিহে ওলাই লৈছো। আজি যেহেতু সানডে আমি তিনজনে মিলি মানে ফটো শ্বুট কৰিবলৈ বুলি ৰেডি হৈছো, ভণ্টি দুজনী আৰু মই। তাকে বোলো ব্লগ এটাও বোলো তাকে ষ্টাৰ্ট কৰিয়ে দিও। চাই থাকক তেতিয়াহ'লে আজি দিনটোত মানে কি নকৰো তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চাই থাকক ব্লগটো শেষলৈকে। এফালে আমি এতিয়া ওলাই মেলি ৰেডি গাইছ। এফালে আমাৰ দেখিছে সৰু ঢুলীয়া ওলাইছে আমাৰ লগত ফটো শ্বুটিং নাচনি। একদম মানে পুৰা বিহুৰ লগত মানে পুৰা মিলা এটা হেৰি পাই গৈছে লোকেশ্যন। মজা লাগিছে লোকেশ্যনটো। বৰখন দি আমাৰ নাচনি। পেকআপ গাইজ মানে যি বতৰ কৰিলে ফটোশ্বুট কৰিবলৈ আহিছিলোঁ বিহুৰ ফটোশ্বুট, সেইটো অৱস্থা বেয়া। এতিয়া যাওঁ আৰু তাকে আৰু আপোনালোকক দেখালোঁ আৰু ফটোবোৰ মানে আপোনালোকে দেখিবলৈ পাব আৰু ভিডিঅ'বিলাকো দেখিবলৈ পাব। লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু দেই। আমাৰ এটা ভোক লাগিছে যাবলৈ তত পোৱা নাই। 5টা বজাত আন্ধাৰ নহয় নেকি সুধিছে, হৈছে আৰু অলপ অলপ আন্ধাৰ। এতিয়া আমি গৈ থাকোঁ আৰু দেই। জেগাটো ভাল লাগিল ন? অঁ জেগাটো বহুত ধুনীয়া। টকাৰি মানে নিজ হাতেৰে বনায় আৰু টকাৰি কৃষ্ণ উপজিলা জগতে জানিলা ধুৱাব নাপালো পানী কলা না বগা হ'ল দেখাও নাপাইলো। আজি মানে মই মাহীহঁতৰ ঘৰলৈ আহোঁতে হঠাতে মানে মাহীহঁতৰ ঘৰত আলহী আছিলে, তেখেতক দেখিলোঁ। তেখেতে যিহেতু এই কি বুলি কয় এখন টকাৰি মানে নিজ হাতেৰে বনায় আৰু টকাৰি কিন্তু বহুত ধুনীয়াকৈ গায়। সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যিহেতু ইমান ধুনীয়া প্ৰতিভা। ভাবিলোঁ আপোনালোকৰ আগতো অকণমান দেখাই দিওঁ। আৰু এখন কাঠৰ পৰাই তৈয়াৰ কৰে ন, মাতটো বহুত ধুনীয়া। তেখেতে গুৱাহাটীৰ সৰ্থেবাৰীৰ পৰা আহিছে। আপোনাৰ নিজৰ পৰিচয়টো অকণমান দি দিয়ক। মোৰ নাম শ্ৰী ৰূপধন বৰ্মন। মই আমাৰ সৰ্থেবাৰী অঞ্চলৰে বাসিন্দা। মই তাত যথেষ্ট মানুহৰ মাজত লোক সংস্কৃতি মানে অনুষ্ঠানবিলাকৰ লগত জড়িত আৰু মই বহুতৰ পৰা মৰম আদৰ সন্মান পাই আহিছোঁ। আজি মই এই দুলীয়াজানলৈ আহি আলহীৰ ঘৰত এইকণ সুবিধা পোৱাৰ কাৰণে আমাৰ এই উদ্যোক্তাসকলৰ লগতে যিজন ব্যক্তিয়ে মোক এইখিনি সুবিধা দিলে তেখেতলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। লালিতে নাপাইলো বাছা পালিতে নাপাইলো, লালিতে নাপাইলো বাছা পালিতে নাপাইলো। ভাগিনী মাৱে বালিতে হাৰাইলো, কৃষ্ণই উপজিলা জগতে জানিলা ধুৱাব নাপালো পানী কলা না বগা হ'ল দেখাও নাপাইলো কলাতে নলয়লো তুলি কলাতে নলয়লো তুলি কলাতে নলয়লো মই এবাৰ বজাই চাইছোঁ গাইছ, মাতটো ইমান আধুনিক গান
তাৰপিছত গোটেই জোৱাব পাই জোৱাগো ৰভাৰ তলিত বহাগৈ হোমৰ জুই খাখি কৰি আইদেউ গ্ৰহণ কৰাগো বপা তুমি ধুনীয়া আমাৰ আইদেউ অখপাখৈ সমাজতে জিলিকা হাতত পাণ বটালো দেউতাৰাক মাতাগো মৰমৰ দেউতাও যাবলৈ ওলালো যাবৰ সময়তে